ইয়াৰ হেনো দেউতাকে মদ খাই ইয়াৰ মাকক মাৰিছে। আমাৰ ঘৰৰ ওচৰতো এই পানী খাই ৰাতি হালা কৰি থাকে, কিনো কৰিম আৰু। ৰাতি ল'ৰা ছোৱালীবোৰ পঢ়িবলৈ দিগদাৰ। আমিতো ডেকা ল'ৰা, আমিনো কি কৰিব নোৱাৰো। বৈ ক'ত তাচ খেল খেলে আৰু ক'ত পানী বিকা বন্ধ কৰোগৈ। বল বল আমি দেখাই দিওঁ ডেকাগিৰি। চুলাই আছে নে? আছে এইটো লকচোন বাৰু। কেলে ভাঙিছা হে ল'ৰা, কেলে ভাঙিছা? এইবোৰ বস্তু কেলে বনাই ককাইদেউ? এই মদৰ বাবে কিমান অশান্তি হয় আপুনি নাজানে নে? এই আগৰ ল'ৰা এজনৰ বাপেকে মদ খাই মাকক ইমান মাৰিছে, নাজানে নেকি আপুনি? মদ কিয় বনাই আপোনালে? কিয় বনাই? মদ নবনালে আমি ক'ত পইচা পাম, কেনেকৈ খাম? হাত ভৰি এনে আছে নেকি? হাজিৰা কৰিচোন খাব পাৰে। এই মদৰে কিমান অশান্তি কৰিছে আপুনি জানেনে? যদি আপুনি বনাই তেন্তে আমি পুলিচৰ কাষ চাপিম। তেনেকৈ নকৰিবা ভাইটি, মই আজিৰ পৰা নবনাওঁ। এয়া কাম ধৰিছো। ঠিক আছে দিয়ক। ব'লা ভাইটি, আজিৰ পৰা মদ নবনাই আৰু তোমাৰ মাক তোমাৰ দেউতাই নেমাৰে। থেংক ইউ দাদা। আমিও ডাঙৰ হ'লে এনেকুৱা ডেকাগিৰি কৰিম।